হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি অন্য এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো হৈছে দুৰ্গা পূজাৰ স্পেচিয়েল ব্লগ আৰু আমি নৱমী দিনাখনে আমাৰ ওচৰতে অনুষ্ঠিত হোৱা দুৰ্গা পূজাস্থলীলৈ গৈছিলোঁ আৰু তাতে এগছি চাকি বন্তি জ্বলাই আহিলোঁগৈ। তাকে আপোনালোকক অকণমান দেখাই যাওঁ বুলি ভাবিছোঁ। এতিয়া আমি আহিছোঁ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চতে অনুষ্ঠিত হোৱা ভাৰত মাতা পূজন। এইবাৰ প্ৰথম বৰ্ষ, তাকে চাই যাওঁ বুলি আহিলোঁ। এতিয়া গধূলি হ'বৰে হৈছে, আমি আকৌ ওলাই মেলি আহিছোঁ সপৰিয়ালে অলপ পূজা চাওঁগৈ বুলি। এতিয়া প্ৰথমে আমি ডিগবৈ ফালে আহিছোঁ। ডিগবৈত ক'ত ক'ত কেনেদৰে পূজা পাতিছে আমি চাই যাম আৰু আপোনালোককো দেখুৱাই যাম।